तामुलपुर जिला सिंनि सुक्लाय सेरफां ब्लक कमिटि BPF नि 63 बोसोरारि जथुम्माया दिनै गरेस्वरनि सुवाकपुराव सानसेनि हाबाफारिजों जालांबाय। सानसेनि हाबाफारिजों खुंनाय सुक्लाय सेरफां ब्लक BPF हानजानि 63 बोसोरारि जथुम्मायाव आसामनि बारग' मन्थ्रि रिहन दैमारि, BTC-नि बारग' मावफुं सोद्रोमा गणेश कछारीजों लोगोसे हानजानि गुबुन गुबुन गोजौ दैदेनगिरि, मावथि सोद्रोमा आरो ओनसोलनि गोबां रायजो राजाफोरा बाहागो लादोंमोन। दिनैनि बे हाबाफारिनि गेजेरजों सुक्लाय सेरफां ओनसोलनि गुबुन गुबुन राजखान्थि हानजानि गोबां मददगिरिफोरा BPF हानजायाव हाबो। गुबुन फारसेथिं बे हाबाफारियाव बारग' मन्थ्रि रिहन दैमारिया बाहागो लानानै UPPL आरो BPF-नि आथिखालाव सावरायबाय थानाय बाथ्राया थामथि खेब, गुबुन मोननैया फेलें जादों होनना बुङो। गिबियाव रबिराम नार्जारिनि दैदेननायावमोन, नैथियाव गोबां दैदेनगिरि दंमोन, दा फिन नाजाबाय थानाय जादों। जानो हागौ बे बाराव जोबथियाव फैगोन। बेयो मोजाङै मोजां आवगायबाय थादों। जोंनि आखायाव गोलाव सम दं। फैगौ बिसायख'थिनि 1 दानसो सिगां बेयो जाफुंनायनि मिजिं दं होनना बुङो। দ্বিতীয়বাৰ কি অধিৱেশনত উপস্থিত আছে আপুনি বিজেপিৰ পৰা BPF-লৈ আহিলে কেনেকুৱা অনুভৱ বা কি ক'ব বিচাৰে কি কাৰণ চাওক ৰাজনীতিত বিশেষকৈ বিভিন্ন সময়ত বিভিন্ন কাৰণত ঠিক তেনেকৈ মোৰ ক্ষেত্ৰতো তেনেকুৱা হ'ল যেতিয়া BPF-ৰ ফালৰ পৰা আমাৰ বিশেষ BPF-ৰ দায়িত্বত থকা এজন সম্পাদকে মোৰ বিষয়ে ক'লে যে অমুকৰ প্ৰয়োজন নাই, ইমানুৱেল মোছাহাৰী ফেক্টৰ নহয়, প্ৰয়োজন নাই। আৰু সেই বিষয়টোলৈ আমি স্পষ্টীকৰণ বিচাৰিছিলোঁ মই আমাৰ সভাপতিৰ ক্ষেত্ৰত, আৰু সভাপতিয়ে এইটো সময়ত তেনেকৈ স্পষ্ট নক'লে, তেনেকেই মই BPF-ৰ পৰা আঁতৰি গৈছিলোঁ। তাৰপিছত আকৌ আমাৰ সভাপতি মহোদয়ৰ ফালৰ পৰা আকৌ আহ্বান জনালে, তেতিয়া মই আকৌ গুচি আহিলোঁ। গতিকে এইটো হ'ল। গতিকে মোৰ ব্যক্তিগত হিচাপে যদি প্ৰয়োজন নাই বুলি কৈছে, মই তেনেকৈ আঁতৰি গৈছোঁ, কাৰণ মইতো আৰু UPPL-ত সোমাব নোৱাৰোঁ। গতিকে তেনেকুৱা অৱস্থাত মই বাহিৰত আছিলোঁ কিছু বছৰ। আপুনি BPF-ত থাকোঁতে BPF-UPPL-ৰ এটা মিত্ৰতাৰ প্ৰস্তাৱ আহিছিলে, আকৌ এবাৰ আপুনি BPF-ত আহিলে বিজেপিৰ পৰা, এই মিত্ৰতা সম্ভৱ? চাওক, মিত্ৰতা UPPL আৰু BPF-ৰ মাজত মিত্ৰতা বৰ্তমান যিটো মিত্ৰতাৰ কাৰণে এলায়েন্সৰ কাৰণে চলি আছে, এইটো তৃতীয়বাৰ। বাকী দুবাৰটো ফেইল হৈ গ'ল, অৰ্থাৎ কাৰ্যত পৰিণত কৰিব নোৱাৰিলোঁ। প্ৰথমটো ৰবিৰাম নাৰ্জাৰীৰ নেতৃত্বত আছিলে আৰু দ্বিতীয়টো মোৰ নেতৃত্বত আছিলে। আকৌ আমি প্ৰচেষ্টা চলাইছোঁ। এইবাৰ আমি নিশ্চয় এটা কনক্লুজনত আমি আহিম। সুন্দৰভাৱে এতিয়া আগুৱাই গৈ আছে। গতিকে আমাৰ হাতত যথেষ্ট সময় আছে, 1 বছৰ আছে। গতিকে যেতিয়া নিৰ্বাচনৰ সময় আহিব, খুব সম্ভৱ ইয়াৰ এমাহমান আগতে আমি ফাইনেল কৰি দিম। আপুনি সভাত কৈছে যে BTR চুক্তিখন ডাষ্টবিনত পেলাব পৰা হৈছে। নাই, এইটোতো আমি চবেই নিৰ্বাচনৰ সময়তো মই স্পষ্ট কৈছিলোঁ যে BTR চুক্তিটো হ'ল ইয়াৰ সংবিধানত প্ৰদত্ত কোনো এটা চুক্তি নহয়, এইটো জাষ্ট বুজা পৰা, এটা বুজা পৰা। কাৰণ আপোনালোকে জানে যে BTC চুক্তি এতিয়ালৈকে স্ক্ৰেপ কৰা হোৱা নাই। গতিকে অলপতে যিটো চাৰ্কুলাৰ আহিছে, যি চাৰ্কুলাৰত এপইণ্টমেণ্টৰ কথা কোৱা আছে, আৰু সেই এপইণ্টমেণ্টটো টানি আনিছে BTC চুক্তিৰ পৰা। কাৰণ BTR চুক্তিত এপইণ্টমেণ্ট দিব পৰা নোৱাৰাৰ বিষয়ে একোটা কোৱা নাই। কোনোবা NDB ল'ৰাবিলাকৰ কাৰণে পুলিচ কেছৰ বিষয়ে, উইথড্ৰলৰ বিষয়ে এইটো স্পষ্ট কোৱা নাই। গতিকে BTC এখৰখন আছে আৰু BTR এখৰখন কিন্তু 2024-ৰ 3 জানুৱাৰীৰ যিটো মাইনিউট ওলাইছে, ইয়াৰ স্পষ্ট ভাষাত কোৱা হৈছে যিটো প্ৰমিছ কৰা হৈছিলে BTR চুক্তিত, এইটো আজিৰ দিনত আখৰে আখৰে পালন কৰাটো সম্ভৱ নহয়। কাৰণ বেছিভাগ পেকেজটো ডেভেলপমেণ্ট পেকেজে আছিলে।